या ক্ৰীম বট আৰু লাল চাহ আহি পাই গ'লহি। এয়া দেখা মোৰ ভাগিনজনী কোচত উঠি আছে। কুমুচিখা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 1 জানুৱাৰী, হেপী নিউ ইয়েৰ। আজি 1 জানুৱাৰীৰ দিনা আমাৰ দেউতাৰ জন্মদিন হয়। সেই গতিকে মই ভাবিলোঁ এটা ব্লগ বনাওঁ আৰু দেউতাৰ জন্মদিনটো কেনেকৈ পালন কৰোঁ আৰু আজি দিনটো কেনেকৈ যায় সকলোবোৰ দেখুৱাবলৈ আপোনালোকৰ লগত মই এই ব্লগটো বনালোঁ আৰু শ্বেয়াৰ কৰিলোঁ। যিহেতু বছৰৰ শেষ বুলি এইবাৰ খানা খোৱা নহ'ল, কাৰণ আমাৰ ঘৰৰ কাষতে এগৰাকী পেহী মৃত্যু হৈছে। তেওঁ সেই চিটুৱেশ্যনটোত খানা খোৱাৰ কোনো কথাই আহি নপৰে। আমি ভাবিলোঁ আজি ঘৰতে, কালিতো খোৱা গৈছেই ঘৰতে, আজি ভাবিলোঁ আজি ঘৰৰ সকলো বাহঁতো আহিব। থানলৈ গৈছে, ৰত্নালী থানৰ পৰা আহি ঘৰত আহিব আৰু ঘৰত আহি সকলোৱে এসাঁজ একেলগে খাম বুলি ভাবিছোঁ। আৰু কি খাওঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আহকচোন চাওঁ ভিডিঅ'টো। কৰিলোঁ যিহেতু এতিয়া ভাত দেৰি আছে, সেই গতিকে ভাবিলোঁ একাপ চাহ খাই লওঁ আৰু চাহৰ লগত এয়া ক্ৰীম বট আৰু লাল চাহ খাবলৈ লৈছোঁ। আৰু তাৰ পিছৰ সকলোখিনি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে চাই থাকক। তাৰ বাৰ্থডে বুলি স্পেচিয়েলভাৱে মই ভাবিছোঁ কিবা এটা বনাই খুৱাওঁ, আৰু কিনো বনাই খুৱাম, সেই গতিকে ভাবিছোঁ হাঁহৰ মাংস কোমোৰাৰ সৈতে বনাই খুৱাওঁ। আৰু প্ৰথমে পিঁয়াজ কাটি ল'লোঁ, নহৰু কাটি ল'লোঁ, আদা কাটি লৈছোঁ আৰু মছলাৰ ভিতৰত জালুক, ধনিয়া, জিৰা আৰু শুকান জলকীয়া পানীত অলপ পৰ তিয়াই থৈছোঁ। এতিয়া এই সকলোখিনি পেষ্ট বনাম আৰু পেষ্ট বনোৱাৰ পিছৰখিনি আহকচোন। কোমোৰা আৰু আলু কাটি থৈছোঁ। এতিয়া পেষ্ট বনাবৰ বাবে গাজৰ আৰু ধনিয়া পাত লৈ লৈছোঁ আৰু এই সকলোখিনি ইয়াত মই মিক্সাৰ জাৰত দি ল'লোঁ আৰু এই সকলোখিনি মই এতিয়া ধুনীয়াকৈ পিচি ল'ম। হাঁহৰ মাংসখিনি ভালদৰে ধুই কৰি ল'লোঁ। হাঁহৰ মাংসখিনিত পিঁয়াজ আৰু হালধি দি ল'লোঁ। এতিয়া অলপ মিট মছলা দি দিছোঁ মাংসখিনিত। এতিয়া মই অলপ চিকেন মছলা দিছোঁ। মই 2 চামুচমান জিৰা গুড়া দিছোঁ। ৰেড চিলি মই এতিয়া 1 চামুচ দি দিছোঁ মাংসখিনিত। এতিয়া মই মাংসখিনিত পেষ্ট 2 চামুচ দিম। পৰিমাণ অনুসৰি মই নিমখ দি দিছোঁ আৰু আপোনালোকেও পৰিমাণ অনুসৰি নিমখ দিব। এতিয়া এই মাংসখিনি মই মছলাৰ সৈতে সানিম। এতিয়া মোৰ মাংসখিনি সানা হৈ গ'ল আৰু এতিয়া আধা ঘণ্টামান মই এনেদৰে থৈ দিম। অলপ পিঁয়াজখিনি দি দিলোঁ। এতিয়া অলপ পৰ ভাজি দিলোঁ। ৰঙচুৱা হ'বলৈ পিঁয়াজখিনি অলপ পৰ দিম এনেকৈ থাকিবৰ বাবে। এতিয়া পাঁচফোৰণ 1 চামুচ দি দিলোঁ। শুকান জলকীয়া 2টা দিলোঁ। এতিয়া আকৌ এখন কম জুইত অলপ পৰ ভাজিম। পেষ্টখিনি দি দিম। পেষ্টখিনি দি দিলোঁ আৰু এতিয়া মছলা দিম। জিৰা দিলোঁ 2 চামুচ, ৰেড চিলি 1 চামুচ দিলোঁ, চেনি অলপ চেনি দিলোঁ 1 চামুচ, চিকেন মছলা দিলোঁ অলপ সৰহকৈ দিছোঁ, চিকেন মছলা 2 চামুচ। এতিয়া ভালদৰে লৰাই দিছোঁ অলপ পৰ। এতিয়া হালধি দি দিছোঁ 1 চামুচ। এতিয়া নিমখ দিলোঁ পৰিমাণ অনুসৰি, আপোনালোকেও পৰিমাণ অনুসৰি নিমখ দিব। আৰু এতিয়া ভালদৰে এইখিনি লৰাই দিম। এইখিনি ভালদৰে লৰাই দিছোঁ, অলপ পৰ সিজিব দিম। এইখিনি আধা কাপ পানী দি দিছোঁ মছলাখিনিত। এতিয়া এইখিনি 5 মিনিটমান সিজিব দিম। 5 মিনিটমানৰ পিছত এতিয়া মাংসখিনি দি দিলোঁ 5 মিনিটমানৰ পিছত আৰু ভালদৰে মাংসখিনিৰ সৈতে মছলাখিনি লৰাই দিলোঁ। এতিয়া
সিজা 10 মিনিটমানৰ পিছত আলু আৰু কোমোৰা দি দিলোঁ। এতিয়া ভালদৰে লৰাই দিম। আলু আৰু কোমোৰাখিনি গোটেই মাংসখিনি লৰাই দিছোঁ। মাংস আৰু আলুখিনি ভালদৰে সিজিব দিম অলপ পৰ। ভাজা হৈ গ'ল, সেয়ে পানী দি দিছোঁ। আধা লিটাৰমান পানী দি দিছোঁ। অকণমান লৰাই দিছোঁ অলপ পৰ। 10-15 মিনিটমানৰ পিছত পানীখিনি যেতিয়া উতলিব, নমাব পৰা হৈ যাব আৰু হাঁহ আৰু কোমোৰাৰ মাংস ৰেডি। মাংস আৰু হাঁহ আৰু কোমোৰা মাংসৰ লগতে মই এতিয়া এগ কাৰী বনাম বুলি ভাবিছোঁ। এগ কাৰী বনাবলৈ মই এতিয়া এটা পিঁয়াজ আৰু বিলাহী দুটা লৈ মই পিচি লৈছোঁ। আহকচোন চাওঁ ভিডিঅ'টো। বিলাহী, পিঁয়াজ সকলোখিনি মিক্সাৰ জাৰত পিচি ল'লোঁ। এইখিনি এতিয়া মই এটা কেৰাহী গৰম কৰিম। মই এতিয়া কেৰাহীটো গৰম কৰি ল'লোঁ। এতিয়া মই তেল দিম পৰিমাণ অনুসৰি। মই এতিয়া অলপ তেল দিছোঁ পৰিমাণ অনুসৰি। আপোনালোকেও পৰিমাণ অনুসৰি তেল দিব। এইটো গৰম কৰি তেল দিলোঁ আৰু হালধি নিমখ সানি ল'লোঁ ডিমকেইটাত। এতিয়া এই ডিমকেইটা মই ফ্ৰাই কৰি ল'ম। ডিমকেইটা মই ফ্ৰাই কৰি আছোঁ। অলপ পৰ ফ্ৰাই হ'ব দিম। ডিমখিনি অলপ ৰংচোৱা হ'বলৈ দিম। ৰংচোৱা হ'লে এইখিনি মই কাঢ়ি থ'ম। এইখিনি ফ্ৰাই হোৱাত ডিমখিনি কাঢ়ি ল'লোঁ আৰু এতিয়া এগ কাৰী বনাবৰ বাবে ফাৰ্ষ্টে মই সেই পেষ্টখিনি কেৰাহীত দি দিম। পেষ্টখিনি দি দিলোঁ আৰু এতিয়া মছলাৰ ভিতৰত মই প্ৰথমে দিম। এতিয়া পৰিমাণ অনুসৰি হালধি দিম। হালধি দিলোঁ। এতিয়া চেনি দিম। এতিয়া মই 1-1.5 চামুচমান চেনি দিছোঁ আৰু মই এতিয়া মছলা দিম। প্ৰথমে দিম মই চিকেন মছলা অকণমান জাষ্ট দি দিওঁ। চিকেন মছলা অকণমান খাই কাৰণ ভাল লাগিব। আৰু এতিয়া মই গৰম মছলা অকণমান দিওঁ। গৰম মছলা অলপ দিলোঁ। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও কথা নাই। এতিয়া মই নিমখ দিম পৰিমাণ অনুসৰি। মই নিমখ দিলোঁ। এতিয়া মই ইয়াত ধনিয়া পাত থৈছিলোঁ, সেইকাৰণে ধনিয়া পাতখিনি ইয়াত দি দিম। এতিয়া অকণমান জাষ্ট পানী দি দিম। এতিয়া মই অলপ পানী দি দিম ইয়াত। ভালদৰে সিজি দিম। অকণমান পানী দি দিছোঁ জাষ্ট। বিলাহী দিছোঁ এতিয়া অকণমান টেঙা হ'ব, সেইকাৰণে মই চেনিটো দিছোঁ। আন কথা নাই, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। বৰ ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মই ডিমখিনি ইয়াত এটা এটাকৈ মই দি দিম। ইয়াত ডিম দি দিছোঁ। ডিমখিনিৰ সৈতে সিজি আছে। অলপ সময়ৰ পিছত হৈ যাব এইখিনি। লাহে লাহে হৈছে আৰু 5 মিনিটমানৰ পিছত এইখিনি সিজি যাব আৰু নমাই থ'ব পাৰিম। লাহে লাহে বনাই কমপ্লিট হ'লহি আৰু অকণমান পিছত গৈ নমাব পৰা হৈ যাব। লাহে লাহে কমপ্লিট হৈ গ'ল। এতিয়া মই নমাই থ'ম এগ কাৰীখিনি। আৰু কেনেকুৱা হৈছে আপোনালোকেও কমেণ্ট কৰি জনাবচোন ব্লগটো। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খাবৰ বাবে কি কি যোগাৰ কৰিছোঁ আহকচোন চাওঁ ভিডিঅ'টো। ৰেচিপিটো বনাবৰ বাবে 4টা ডাঙৰ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াত জলকীয়া লৈছোঁ, কেঁচা জলকীয়া, নহৰু, মটৰ, গাজৰ,
শুকান জলকীয়া, বিলাহী, আদা এই সকলোখিনি লৈছোঁ আৰু এই গোটেইখিনি মটৰখিনিৰ বাহিৰে মই সকলোখিনি মিক্সিত পিচি ল'ম আৰু পিঁয়াজখিনি নহয় বাৰু এই সকলোখিনি মিক্সিত পিচি ল'ম আৰু এতিয়া কেনেকৈ বনাওঁ আহকচোন চাওঁ। মিক্সাৰ জাৰত এইখিনি পিচি ল'লোঁ, পিচা হৈ গ'ল আৰু মাংসখিনি তেতিয়া অলপ হালধি সানি থৈছোঁ। এতিয়া ভালদৰে হালধি, নিমখ সকলোবোৰ সানি ল'ম, আপোনালোকক দেখুৱাই থাকিম বাৰু। ফাৰ্ষ্টে তেল গৰম কৰি আলুখিনি ফ্ৰাই কৰি ল'ম। লাহে লাহে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আলুখিনি নমাই দিম। থোৱা পিঁয়াজ আৰু মটৰখিনি গৰম তেলখিনিত দি দিছোঁ। এতিয়া মই পিঁয়াজ আৰু মটৰখিনি অলপ লৰাই দিম। অলপ লৰাই দিছোঁ, ৰংচোৱা হ'বলৈ দিছোঁ। এতিয়া ইয়াত হালধি দি দিম, 1 চামুচ হালধি দিলোঁ। তাত ৰেড চিলি আধা চামুচ দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি দিব কাৰণ সকলোৱে জ্বলা একে নাখায় বাৰু। মিট মছলা অকণমান দি দিছোঁ। এতিয়া চিকেন মছলা 1 চামুচ দি দিছোঁ, পুৰা দিলোঁ 2 চামুচ আৰু এতিয়া লৰাই দিম। এতিয়া লৰাই দিছোঁ মছলা আৰু পিঁয়াজখিনি একলগ হ'বৰ বাবে আৰু পিচি থোৱা পেষ্টকণ এতিয়া দি দিছোঁ অলপ আৰু এতিয়া ভালদৰে লৰাই দিম। লৰাই দিছোঁ আৰু অলপ পৰ এতিয়া সিজিব দিম। হালধি আৰু নিমখ সানি ল'লোঁ আৰু এতিয়া পেষ্টখিনি দি দিছোঁ আৰু এতিয়া জিৰা গুড়া দিম, 2 চামুচ জিৰা গুড়া দিলোঁ। মিট মছলা দিছোঁ এতিয়া 1 চামুচ, চিকেন মছলা দিছোঁ 1 চামুচ, পেকেটৰ দ্বাৰা দিছোঁ মই আৰু এতিয়া অলপ জলকীয়া গুড়া দিম ইয়াত 1 চামুচ। এতিয়া মছলাখিনিৰ সৈতে মই মাংসখিনি ভালদৰে সানি লৈছোঁ। এইখিনি লাহে লাহে সিজিলে আৰু সেই হেতাই মই লৰাই দিলোঁ অলপ পৰ। এতিয়া মাংসখিনি ইয়াত দি দিম আৰু এতিয়া এইখিনি খুব লৰাম। অলপ পানী দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে লৰাম। লৰাইছোঁ এতিয়া ভালদৰে। লৰা হৈ গ'ল, এতিয়া অলপ পৰ সিজিব দিম। 15 মিনিটমান সিজাৰ পিছত পানী দিম। সিজা 10 মিনিটমানৰ পিছত ভাজি থোৱা আলুখিনি ইয়াত দিম। 10 মিনিটমানৰ পিছত আলুখিনি দি ভাজি দিলোঁ। অলপ পৰ লৰালোঁ, আলুখিনিও মাংসৰ সৈতে সিজিবলৈ দিছোঁ অলপ পৰ। ইয়াৰ পিছতে মই 5 মিনিটমানৰ পিছত পানী দিম আৰু নিমখ আপোনালোকে পৰিমাণ অনুসৰি দিব। সকলোৱে নিমখ একে নাখায় যেতিয়া মই অলপ সৰহকৈ দিছোঁ কাৰণ মই নিমখ বেছিকৈ খাওঁ। মাংসখিনিত পানী দি দিলোঁ আৰু ঢাকনা মাৰি অলপ পৰ সিজিব দিম। বৰ ধুনীয়া গোন্ধ আহিছে আৰু আপোনালোকেও এনেকৈ বনাই চাবচোন। জুই কমকৈ দিছোঁ আৰু লাহে লাহে মাংসখিনি উতলিবলৈ ধৰিছে আৰু পানী আপোনালোকে যদি ভাবে ইয়াতকৈ নকমাও এনেকৈ ৰাখিব পাৰে আৰু যদি কমাই দিয়ে তেনেহ'লে অকণমান শুহিবলৈ দিব। মই গ্ৰেভি কৰিম সেইকাৰণে মই অলপ শুহিবলৈ দিম। পানীখিনি শুহাৰ পিছতে মাংস আমাৰ ৰেডি হৈ যাব। বাৰ্থডে বুলি মাংস আৰু এগ কাৰী বনোৱাৰ লগতে মই এটা কেক বনালোঁ জেনেৰেলিভাৱে, ইমান স্পেচিয়েল নহয় তথাপিও সাধাৰণভাৱে বনাইছোঁ যদিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ আৰু কেকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। দেউতাক ছাৰপ্ৰাইজ দিবৰ বাবে ব্ৰইলাৰ মাংস আৰু হাঁহৰ মাংস লগতে এগ কাৰী বনালোঁ আৰু এতিয়া ভাবিছোঁ মোৰ বিয়াৰ ডিছখন অলপ লেপটপত চাওঁ, সেই গতিকে মই এতিয়া লেপটপ উলিয়াই লৈছোঁ বিয়াৰ ডিছখন চাবৰ বাবে আৰু পিছৰখিনি সকলোখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে চাই থাকক। আহি পাই গ'লহি, এয়া দেখা মোৰ ভাগিনজনী কোচত উঠি আছে আৰু এয়া বা ৰত্নাৱলী থানৰ পৰা আহিছে আৰু দেউতা আজি বাৰ্থডে আৰু এতিয়া বাৰ্থডে খানা খাম সকলোৱে একেলগে মিলি এসাঁজ। এয়া ভাতৰ লগত হাঁহৰ মাংস, দালি, ব্ৰইলাৰ, ডিম, এগ কাৰী আৰু হালধি নহৰু জলকীয়া দি এটা ভাজি, ফ্ৰেঞ্চবিন ভাজি আৰু ভাত, নেমু ইত্যাদিৰে আমি এসাঁজ সকলোৱে মিলিজুলি খালোঁ। এটা ভিতৰত আছে আমি কেক কাটিবলৈ বা
আৰু দেহা মই চব ৰখি আছোঁ দেউতাক ছাৰপ্ৰাইজ দিম। বাৰ্থডে চেলিব্ৰেশ্যন হৈ আছে, ভাগিনেহে কেক খুৱাই আছে দেউতা বাৰ্থডে। বাৰ্থডে কেক দিছে।